Hello, welcome to my daily blog. আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু 5 জুন উপলক্ষে পুৱা 9টা বজাতে ৰেডি হৈছোঁ। এতিয়া ওলাই যাব লাগিব, কিবা কিবি প্ৰগ্ৰেম আছে, কাৰ্যসূচী আছে, গতিকে তাৰে বাতৰি সংগ্ৰহৰ বাবে ওলাই যাওঁ। আহি পাওঁতে ব্লগটো কেতিয়া আপলোড দিব পাৰিম নাজানো, কিন্তু ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু কেৱল 5 জুনেই নহয়, প্ৰত্যেকটা দিনতে আমি যদি গছপুলিসমূহ ৰোৱাৰ পিছত চোৱা চিতা কৰোঁ তেতিয়াহ'লে খুব ধুনীয়াকৈ লহপহকৈ বাঢ়িব, আমাৰ ধৰণীখন সেউজীয়া হৈ থাকিব। গতিকে যোনে যেনেকৈ পাৰে এই উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ আমি গছ গছনি ৰুব লাগে আৰু প্ৰতিপালনো ঠিক তেনেকৈয়ে কৰিব লাগে। মই কেইদিনমান আগতে মোৰ এনেকুৱাকৈ পুলি আনি ৰোৱাই নহয়, কেতিয়াবা গুটি সিঁচো, আঙুৰৰ গুটি দুটামান সিঁচিছিলোঁ, হ'ল কেইমাহমান হ'ল। সিঁচাৰ পিছত খুব ধুনীয়াকৈ এহাতমান দীঘল হ'ল, ক'লা আঙুৰৰ গুটি আছিলে, পুলিটো এহাতমান দীঘল হ'ল। এই গুটিৰ পৰা পুলি দীঘল হৈ যোৱাৰ পিছত মনটো খুব ভাল লাগি আছিলে। কিন্তু পৰহি দেখিলোঁ মই গোটেই গছডালেই কি বিচাই খাই বিচা উঠে, আঙুৰৰ গছত বিচাই খাই পাতবোৰ শেষ কৰি দিছে। মই আপোনালোকক দেখাওঁ ৰ'ব এই ব্লগটোৰ জৰিয়তে। এয়া এইজোপা গছ, মই ফটো আপলোড দি আছিলোঁ, মাজতে দিছিলোঁ, খুব ধুনীয়াকৈ বাঢ়িছিলে। আগটো ইমানমান ওখ হৈছিলে, কিন্তু বিচাই খাই দিয়াৰ বাবে মই পাতকেইটা ছিঙি দিলোঁ, আগটো ছিঙি দিলোঁ, আকৌ বাঢ়ে নেকি বুলি। দেখিছেনে? একদম গুটি সিঁচিছিলোঁ মই, গুটিৰ পৰা পুলি হৈ ইমানখন পাইছিলে। আৰু খুব বেয়া লাগে এনেকৈ যেতিয়া গুটিৰ পৰা গুটি সিঁচাৰ পিছত পুলি ওলাই, তাৰ পৰা পুলিটো ডাঙৰ হোৱাৰ পিছত এনেকৈ মৰি যায়। মনটো খুব বেয়া লাগে। নিজৰ সন্তানৰ নিচিনা যত্ন ল'ব লাগে কিছুমান ক্ষেত্ৰত, গছ এডাল পুলি এটা ৰুওঁতে। কিন্তু এই পোকে খোৱাৰ পিছত গম নাপাওঁ পোকে কেতিয়া খালে কেতিয়া ধৰিলে। গতিকে কিবা কিবি মেডিচিন ওলায়, তেতিয়া মেডিচিন মাৰিব লাগিব। সেয়া আজিৰ দিনটো অকণমান ভিডিঅ' আপোনালোকক এই ব্লগটোৰ জৰিয়তে দেখাম পদক। অন্যদিনাৰ দৰে মই আজিও টমটম এখনত উঠি এনেকৈ গ'লোঁ চাৰিআলিৰ ফালে ওলাই। আৰু যিহেতু মই কৈছোঁৱেই, মই যেতিয়ালৈকে স্কুটি নলওঁ তেতিয়ালৈকে আপোনালোকে ভিডিঅ'বোৰ এনেকৈ পাব। তাৰপিছত ৰাস্তাত দেখিলোঁ ৰাতিপুৱাই আমাৰ ইয়াৰে এখন প্ৰাইভেট স্কুল আইনষ্টাইন একাডেমীৰ ওপৰত চাফাই অভিযান চলি আছে। তাৰপিছত গ'লোঁ চাংচাৰিফালে গৈ ৰাস্তাটো অকণমান দেখুৱালোঁ আপোনালোকক। এই ৰাস্তাটো এইকাৰণে দেখুৱালোঁ, পৰিৱেশ দিৱস বাবে আচলতে দেখুৱাবলৈ মনত পৰিলে। খুব ধুনীয়াকৈ দুয়োকাষে গছ গছনি আছে, দুয়োকাষে মাজৰ এইটো ডিভাইডাৰ, যিহেতু 4 লেন হয়। গতিকে এই ৰাস্তাটোৰে গুৱাহাটীৰ ফালে যদি আপোনালোকে যায়, অহা যোৱা কৰে, তেতিয়াহ'লে প্ৰায়ে দেখিব চাংচাৰি নোপোৱাৰ আগতে চাৰিআলি পাৰ হৈ সেইখিনি আৰ্মি কেম্প এটাও আছে। খুব ধুনীয়া পৰিৱেশ, চাৰিওফালে গছ গছনি, বহুত ডাঙৰ হৈছে গছবোৰ, ছাঁ দিব পৰা হৈছে। গতিকে খুব এটা গাড়ী চলোৱা মানুহবোৰেও ইমান গৰম অনুভৱ নকৰে, যিমানখিনি বেলেগত গছ গছনি নথকা ৰাস্তা এটাত অনুভৱ হয়। গতিকে দেখিছেনে, একদম বহুত ডাঙৰ হৈছে গছবোৰ। সেইবাবে মই ভিডিঅ'টো অকণমান কৰি থ'লোঁ। আচলতে এনেকৈ কেতিয়াবা সেউজীয়া হৈ থাকিলেও ভাল লাগে। তাৰপিছত আহিলোঁ চাংচাৰিৰ ক্লিনিক এখনে আচলতে আজি পৰিৱেশ দিৱসৰ বাবে অকণমান চাফা অভিযান কৰিছিলে এইমছৰ ৰাস্তাটোত। তাৰপিছতে আহিলোঁ নেক্সট লোকেশ্যন স্কুল এখনত, আমাৰ বাঘাটা চাৰিআলি অঞ্চলৰ প্ৰকৃতিপ্ৰেমী এগৰাকী দিগন্ত ডেকা, তেওঁৰ উদ্যোগতে স্কুলখনত গছপুলি আজি ৰোপণ কৰা হ'ল, লগতে গছপুলি বিতৰণো কৰা হৈছিল। তাৰপিছতে মই তেখেতৰ ঘৰলৈ গ'লোঁ। তেখেতে বহু গছপুলি ৰুইছে, বহু গছপুলি বিতৰণ কৰিছে, এনেই দিছে মানুহবোৰক। আৰু তেখেতৰ এই ৱালখনত দেখিছেনে কিমান যে সম্বৰ্ধনা পত্ৰ, বঁটা, আমাৰ মুখ্যমন্ত্ৰীৰ লগতো তেখেতে লগ পাইছিলে। গতিকে তেখেতৰ ঘৰলৈ গৈ মই এনেই ঘৰৰ পৰিৱেশটো চাবলৈ গ'লোঁ আজি। তাৰপিছতে তেওঁৰ পৰা কেইটামান গছপুলি লৈ ঘৰ আহিলোঁ। এনেকৈ দুটামান নিউজ কৰিলোঁ আজি 5 জুন উপলক্ষে। আৰু ঘৰ আহি এটা ফল দেখুৱাম ৰ'ব। এইটো কি ফল চিনি পায়নে আপোনালোকে? মই আগতে দেখা নাছিলোঁ, আগতে মই খায়ো পোৱা নাই। মানুহজনে আনিছে, লেটেকুৰ নিচিনা, এটা এৰাইছিলোঁ মই আগতে, এদিন খাইছিলোঁ বাৰু। এইটো এনেকুৱা দেখিছেনে, অকণমান লেটেকুৰ নিচিনা দেখিবলৈ। কি ফল নাজানো, কিন্তু খাই অকণমান টেঙা মিঠা টাইপ লাগে।
গতিকে আজি দিনৰ কিছু অংশ আপোনালোকক দেখুৱালোঁ এই ব্লগটোৰ জৰিয়তে, আৰু কাইলৈ নতুন এটা ব্লগৰ সৈতে আপোনালোকক মই লগ পাম। আজিৰ ব্লগটো ইমানতে সামৰিলোঁ। বাই বাই, বাই বাই দিয়া। কোৱা মুখেদি।